নমস্কাৰ সকলোকে প্ৰথমতে এইটো চাই লওক কি ওলাইছে দেখিছেনে ৰাতিপুৱাই ওলাইছে জুই আৰু আমি আছো এফালে পুলি ৰুই আৰু এইখিনিতে এটা কথা কিছুমানে যে কৈ থাকে যেনে অকল বাইকতহে উঠিব পাৰে মোবাইলহে চলাব পাৰে মুখখনহে চোকা মুখে দেখিছেনে আপোনালোকে এতিয়া কি কৰিছে দেখিছেনে জানো নাই দেখা নহয় সেইকাৰণে মানুহক দেখিলে কথা ক'ব নালাগে আৰু এই ৰ'দত গৰমত ছাতি লৈ কি কষ্টত আমি পুলি ৰুই আছো অকল আমি জানো আৰু মানুহে অকল সুখখিনিহে দেখে মানুহৰ দুখখিনি কেতিয়াও নেদেখে এতিয়া আপোনালোক জানো আছেহি আমাৰ ওচৰত কাম কৰি দিবলৈ নাই নহয় সেইকাৰণে মানুহক বদনাম কৰাটো বেয়া কথা আৰু সবকে কোৱা নাই বাৰু আৰু এতিয়া এইখিনি কাম কৰিবলৈ আমি হাজিৰা লগাব পাৰিলোহেঁতেন কিন্তু নাই লগা কাৰণ আমাৰ হাজিৰা লগা পইচাকেইটা বেলেগ এটা কামত খাটিব সিমানখিনি মাথাও বাৰু আমাৰ নথকা নহয় আছে মাত্ৰ আপোনালোকে এইবিলাক বদনাম গাই লাভ নাই কোনো এতিয়া আকৌ কিছুমানে ক'ব তাকে আৰু ভিডিঅ' কৰি দেখালেহে হয় আৰু দেখাব লাগিব কাৰণ দৰকাৰ আছে কিছুমান মানুহে মুখৰ আগত কথা নকয় যে এনেকৈ ভিডিঅ' যোগেদি কৈ দিয়াটো ভাল বা যদিও আমি ষ্টাইল কৰিব জানো বা আমি মুখ চলাব জানো কিন্তু ঘৰৰ কামো একেবাৰে নজনা নহয় ঘৰৰ কাম সকলোখিনিয়ে জানো আপোনালোকে যদি দেখা নাই চাই যাবহি